আজি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত যুগুত কৰা ৩৩টা অতি প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। প্ৰশ্ন ১. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া আৰু কোন ঠাইত হৈছিল? উত্তৰ: ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। প্ৰশ্ন ২. শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল? উত্তৰ: পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা। প্ৰশ্ন ৩. শংকৰদেৱক কোনে ডাঙৰ দীঘল কৰিছিল? উত্তৰ: বুঢ়ীমাক খেৰসুতীয়ে। শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ: মহেন্দ্ৰ কন্দলীৰ। শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? উত্তৰ হ'ব প্ৰথমা পত্নী সূৰ্যৱতী আৰু দ্বিতীয় পত্নী কালিন্দী। ৬ নম্বৰ প্ৰশ্ন: শংকৰদেৱক দেৱ উপাধিটো কোনে দিয়া? উত্তৰ: মহেন্দ্ৰ কন্দলীয়ে। ৭ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ ৰচনাৱলীৰ মূল ভাষা কি? উত্তৰ: ব্ৰজাৱলী। ৮ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ ৰচনাৱলীৰ শ্ৰেষ্ঠ গ্ৰন্থখন কি? উত্তৰ: কীৰ্তন। ৯ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ প্ৰথম ৰচনা কি আছিল? উত্তৰ: হৰিশ্চন্দ্ৰ উপাখ্যান। ১০ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ দ্বাৰা ৰচিত কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? উত্তৰ: কীৰ্তন। এইবাৰ ১১ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহ কি কি? উত্তৰ: কাব্যসমূহৰ ভিতৰত সোমাব হৰিশ্চন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, ৰুক্মিণীহৰণ কাব্য, বলিচলন, অজামিল উপাখ্যান আৰু অমৃত মন্থন। ২ নম্বৰতে অনুবাদমূলক গ্ৰন্থসমূহ হ'ল ভাগৱতৰ প্ৰথম, দ্বিতীয়, ষষ্ঠ, অষ্টম, দশম, ১১শ, ১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ। ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থসমূহ হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, অনাদিপাটন আৰু নিমি নৱসিদ্ধি সংবাদ। নাম প্ৰসংগসমূহৰ ভিতৰত আছে কীৰ্তন আৰু গুণমালা। অংকীয়া নাটসমূহ হৈছে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰাম বিজয়, পাৰিজাত হৰণ আৰু ৰুক্মিণী হৰণ। গীত, বৰগীত, ভটিমা, টোতয় আৰু চপয়। ১২ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ কীৰ্তনখনক কোনে গ্ৰন্থৰ ৰূপ দিছিল? উত্তৰ: ৰামচৰণ ঠাকুৰে। ১৩ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি? উত্তৰ: মাধৱদেৱ। এইবাৰ ১৪ নম্বৰ প্ৰশ্নলৈ আহিছোঁ। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি আখ্যা দিয়া হয়? উত্তৰ: মণিকাঞ্চন সংযোগ। ১৫ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ মুঠ নাটৰ সংখ্যা কিমান? উত্তৰ: ৬খন। ১৬ নম্বৰ প্ৰশ্ন: ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে অনুবাদ কৰিছিল? উত্তৰ: উত্তৰাকাণ্ড। ১৭ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত ৰচনা কৰা হৈছিল? উত্তৰ হ'ব ব্ৰজাৱলী ভাষাত। ১৮ নম্বৰ প্ৰশ্ন: শংকৰদেৱ বিৰচিত অন্তিমখন নাট কি? উত্তৰ: ৰাম বিজয় নাট। ১৯ নম্বৰ প্ৰশ্ন: শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাটখন কি? উত্তৰ: চিহ্ন যাত্ৰা। ২০ নম্বৰ প্ৰশ্ন: শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? উত্তৰ: নৱবৈষ্ণৱ ধৰ্ম। ২১ নম্বৰ প্ৰশ্ন: শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতবোৰক কি বোলে? উত্তৰ হ'ব বৰগীত। ২২ নম্বৰ প্ৰশ্ন:
শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল? উত্তৰ ধোৱাহাট বেলগুৰি। 23 নম্বৰ প্ৰশ্ন, কেতিয়া মহাপুৰুষ জনাই প্ৰথম তীৰ্থভ্ৰমণ কৰিছিল? উত্তৰ 32 বছৰ বয়সত। 24 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত ভটিমা কি কি? উত্তৰ দেৱভটিমা, নাট ভটিমা আৰু ৰাজভটিমা। 25 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ নাট প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ ক'ত পোৱা যায়? উত্তৰ চিহ্ন যাত্ৰাত। 26 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম বৰগীতটো কি? উত্তৰ মন মেৰি ৰাম চৰণহি লাগু। 27 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ মুঠ সংখ্যা কিমান? উত্তৰ 12 কুৰি। 28 নম্বৰ প্ৰশ্ন, কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰ জুইত পুৰি নষ্ট হৈছিল? উত্তৰ কমলা গায়নে। এই বৰগীতসমূহৰ ভিতৰত 34টা বৰগীত উদ্ধাৰ কৰিবলৈ সম্ভৱ হয়। 29 নম্বৰ প্ৰশ্ন, সম্পূৰ্ণ সংস্কৃত ভাষাতে লিখা শংকৰদেৱৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ ভক্তি ৰত্নাকৰ। 30 নম্বৰ প্ৰশ্ন, শংকৰদেৱে জীৱনৰ শেষছোৱা কাল ক'ত কটাইছিল? উত্তৰ কোচবিহাৰত। 11 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কিমান বয়সত পঢ়াশালীলৈ গৈছিল? উত্তৰ 12 বছৰ বয়সত। 32 নম্বৰ প্ৰশ্ন, শংকৰদেৱে কেৱল ক ফলাখন শিকিয়েই কি কবিতা লিখিছিল? উত্তৰ কৰতল কমল দল। 33 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ কিমান চনত পৰলোক প্ৰাপ্তি ঘটে? উত্তৰ 1568 চনত। তেওঁৰ 119 বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। আজিৰ পাঠ আমি ইমানতে সামৰিছোঁ।